নমস্কাৰ। আজি 22 জুন। এই মুহূৰ্তত ইৰাক আৰু ইৰাণৰ যুদ্ধৰ পৰা এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰিছে ইৰাণৰ ওপৰত আৰু এই আক্ৰমণৰ পিছতেই ইৰাণত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি। ধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা ভিডিঅ'ত লাইক কৰি দিব। এই মুহূৰ্তত দি আছে এটা ব্ৰেকিং নিউজ। আমেৰিকা যুক্তৰাষ্ট্ৰই B-2 বম্বাৰে লক্ষ্য কৰিলে ইৰাণৰ পাৰমাণৱিক ঘাটি। ট্ৰাম্পে পুনৰ ক'লে আলোচনালৈ আহক ইৰাণ, অন্যথা লোৱা হ'ব কঠোৰ একশ্যন। আমেৰিকা আৰু ইৰাণৰ সংঘাতক লৈ ট্ৰাম্পৰ জৰুৰী সংবাদমেল। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই ব্যৱহাৰ কৰিলে শক্তিশালী B-2 বম্বাৰ। 30,000 পাউণ্ডৰ বোমাৰে আমেৰিকাই কঁপালে ইৰাণৰ ভূমি। দেওবাৰে পোনপটীয়াকৈ যুদ্ধত প্ৰৱেশ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। ইৰাণৰ 3টাকৈ পাৰমাণৱিক ঘাটিত আমেৰিকাই বৃহৎ আক্ৰমণ ঘটালে। ইছফাহান, ফৰ্ট নাটাঞ্জত থকা ঘাটিক লক্ষ্য কৰি ল'লে আমেৰিকাই। সংবাদমেলত ট্ৰাম্পৰ দাবী সম্পূৰ্ণৰূপে নষ্ট কৰি দিয়া হৈছে ইৰাণৰ পাৰমাণৱিক ঘাটি। ইয়াৰ পিছতে যদি ইৰাণে শান্তি নিবিচাৰে তেন্তে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আন প্ৰান্ততো আমেৰিকাই কৰি ল'ব লক্ষ্য। আমেৰিকাৰ বাবে এই কাম কৰা আছিল তেনেই সহজ। ইৰাণে প্ৰত্যাক্ৰমণ কৰিলে সন্মুখীন হ'ব ভয়াৱহ পৰিস্থিতি। সংবাদমেলত পোনপটীয়াকৈ স্পষ্ট কৰি দিছে ইৰাণক। ইৰাণে যদি আমেৰিকাক লক্ষ্য কৰি লয় তেন্তে আমি ইয়াৰ ভয়াৱহ প্ৰত্যুত্তৰ দিম। পুনৰ ট্ৰাম্পৰ তৰফৰ পৰা হয় এই বৃহৎ মন্তব্য। আমেৰিকাৰ এই কাণ্ডক ভয়াৱহ আখ্যা দিছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে। ইয়াৰ পিছতো ট্ৰাম্পে ইয়াক গুৰুত্ব দিয়া নাই। শান্তি আৰু আলোচনাৰ পথলৈ যদি নাহে ইৰাণৰ কোনো গত্যন্তৰ নাই। ট্ৰাম্পে স্পষ্টকৈ প্ৰকাশ কৰিছে এই কথা। আমেৰিকাৰ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰঘাচিয়ে। আমেৰিকাৰ এই কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয়। ইৰাণে নিজৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা ল'ব। আমেৰিকা আৰু ইৰাণৰ সংঘাতক লৈ ট্ৰাম্পৰ জৰুৰী সংবাদমেল।